নমস্কাৰ বন্ধুসকল, বিকে টেক ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এই চেনেলটোৰ প্ৰধান উদ্দেশ্য হৈছে অনলাইন উপাৰ্জন কৰোৱা। আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই বিষয়ে আপোনালোকক জনোৱাটোৱেই হৈছে এই চেনেলটোৰ উদ্দেশ্য। বন্ধুসকল, আপুনি যদি এজন ব্যৱসায়ী, শিক্ষাৰ্থী, নিবনুৱা বা গৃহিণী, আপোনালোকে যদি বিচাৰে বিনামূলীয়াকৈ নিজৰ হাতৰ মোবাইল ফোনটোৰে উপাৰ্জন কৰিবলৈ, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰক। টেলিগ্ৰাম চেনেলটোৰ লিংক ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত দি দিছোঁ। বন্ধুসকল, বিশ্বাস কৰক, আপুনি যদি দিনটোত 10 মিনিট সময় উলিয়াই মই কোৱা ধৰণে কাম কৰে, তেন্তে আপুনি কেতিয়াও পকেট খৰচৰ বাবে অন্যৰ ওচৰত হাত পাতিব নালাগে। আৰু যদি আপুনি বেছি সময় দিব পাৰে, তেন্তে আপুনি মাহেকত ভাল এমাউণ্ট এটা উপাৰ্জন কৰিব পাৰিব। বন্ধুসকল, মই আজি আপোনালোকক এটা এপৰ বিষয়ে জনাম, যিটো এপৰ জৰিয়তে আপুনি দৈনিক 500ৰ পৰা 1000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। এপ বুলি কওঁতে আপোনাৰ এপটো ইনষ্টল বা ডাউনলোড নকৰিলেও হ'ব, আপুনি ডাইৰেক্ট ৱেবছাইটতো কৰিব পাৰিব। তেন্তে বলক মই দেখাই দিছোঁ আপোনাক কেনেকৈ কৰিব লাগে। প্ৰথমে আপুনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিব। ক্ৰোম ব্ৰাউজাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ ফিউইন বুলি এটা ৱেবছাইট অ'পেন হ'ব। ইয়াত আপুনি এটা কুইক লগইন দেখিব, এটা পাছৱৰ্ড লগইন দেখিব। এটা পাছৱৰ্ড লগইন, এটা কুইক লগইন। এই কুইক লগইনত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো ইয়াত দি দিব। নাম্বাৰটো দিয়াৰ পাছত আপুনি গেট ভেৰিফিকেশ্যন কোডত ক্লিক কৰিব। এতিয়া এটা OTP আহিব। OTP নাম্বাৰটো 4টা সংখ্যাৰ OTP নাম্বাৰটো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে ইয়াত এতিয়া আপুনি দেখিছে OTP নাম্বাৰটো আহিছে। OTP নাম্বাৰটো ইয়াত ক্লিক কৰিব। ক্লিক কৰি ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি আপুনি লগইনত ক্লিক কৰিব। নেটটো আপুনি কাটি দিব। লগইনত ক্লিক কৰাৰ পিছত আপুনি মোৰ দেখিছে 89 ৰুপিজ ইয়াতে আছে অলৰেডি। মই আপোনাক উইথড্ৰটো দেখাই দিছোঁ। মই এইটো এপৰ পৰা কিমান উপাৰ্জন কৰিছোঁ এতিয়ালৈকে। উইথড্ৰ হিষ্ট্ৰী দেখাই দিছোঁ। এইটো চাওক, 32 ৰুপিজ, 140 ৰুপিজ, 32, 300, 200, 100, 100, 40। এইটো এপৰ পৰা মই এৰাউণ্ড 10ৰ পৰা 12,000 ইয়াৰ পৰা উইথড্ৰ কৰিছোঁ। আপোনালোকে ডেইলি ইয়াৰ পৰা 100ৰ পৰা 500 বা 500ৰ পৰা 1000লৈকে আপুনি উপাৰ্জন কৰিব পাৰিব। এইটো বিশেষ একো কৰিবলগীয়া বিশেষ একো নাই। প্ৰথম আপুনি লগ ইন কৰাৰ পিছতে আপুনি ইয়াত ৰিচাৰ্জ কৰিব লাগিব 100 ৰুপিজ এটা। মই আপোনাক দেখাই দিছোঁ কেনেকৈ 100 ৰুপিজটো ৰিচাৰ্জ কৰিব লাগে। ইয়াত ক্লিক কৰিব। ইয়াত আপোনাৰ 100 ৰুপিজ এণ্টাৰ কৰি দিব। 100 ৰুপিজ এণ্টাৰ কৰাৰ পাছত আপোনাৰ ইয়াত ৰিচাৰ্জত ক্লিক কৰিব। ৰিচাৰ্জত ক্লিক কৰাৰ লগে লগে যদি আপোনাৰ যিকোনো UPI ID আছে সেইটো ডাইল কৰিব পাৰে, নহ'লে পে'টিএম যদি আছে পে'টিএম, নহ'লে ফোনপে', গুগল পে' কৰিব পাৰে। ইয়াত মই পে'টিএমে কৰিম। ইয়াত পে'টিএমত ক্লিক কৰাৰ লগে লগে এইটো আপুনি ইয়াত চাই ল'ব। অকল নাম্বাৰটো থাকিলে আপুনি পে'টিএম ৱালেটৰ পৰা দিব, আৰু যদি @পে'টিএম থাকে UPI ID হ'ব। আপুনি অ'পেন এপত ক্লিক কৰিব। মোৰ পে'টিএম অ'পেন হৈ গৈছে। আপুনি টু মোবাইল নাম্বাৰ ক্লিক কৰিব। যিহেতু মোৰ এইটো UPI ID হয়, ইয়াতে মই কপি হৈ গৈছে অলৰেডি। মই পেষ্ট কৰি দিলোঁ। কপি পেষ্ট কৰাৰ লগে লগে আপোনাৰ
ইয়াত প্ৰচিড কৰি দিব। যেনেকৈ কোনোবা এজন মানুহৰ নাম আহিব, আপুনি পে' কৰি দিব। পে' কৰি 100 ক্লিক কৰি দিব। মই আপোনাক ভালকৈ বুজাই দি আছোঁ, আপুনি চাই ল'ব ইয়াৰ পৰা। ইয়াত আপুনি পে' কৰি ক্লিক কৰি দিব। ইয়াত আপোনাৰ পে'টিএমৰ পাছৱৰ্ডটো দি দিব, পাছৱৰ্ডটো। আপুনি দেখিছে মই 100 ৰুপিজ এটা ইয়াৰ পৰা পে'টিএমৰ পৰা কাট খাই গ'ল, আৰু 100 ৰুপিজটো মোৰ তাত ডিপজিট হ'ব। তাৰ আগতে আপুনি এইটো পেজ বেক কৰাৰ আগতে ইয়াত এটা স্ক্ৰীনশ্বট ল'ব লাগিব। মই স্ক্ৰীনশ্বটটো লৈ দিছোঁ। এতিয়া আপুনি এইটো মিনিমাইজ কৰি এপটোলৈকে যাব। পেজটোত অহাৰ লগে লগে আপুনি দেখিব ইয়াত আপলোড বুলি আছে। যিটো স্ক্ৰীনশ্বট মই এতিয়া ল'লোঁ, সেই স্ক্ৰীনশ্বটটো ইয়াত আপলোড কৰি দিব লাগিব। মই আপলোড কৰি দিছোঁ। আপলোড নাওত ক্লিক কৰিব। এইটো মই স্ক্ৰীনশ্বটটো দি দিছোঁ ইয়াতে। স্ক্ৰীনশ্বটটো আপলোড হোৱাৰ লগে লগে আপোনাৰ 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত 100 ৰুপিজ জমা হৈ যাব। এয়া দেখিছে মোৰ স্ক্ৰীনশ্বটটো আপলোড হোৱাৰ পাছতে ছাকচেছফুল ৰিচাৰ্জ দেখালে 100 ৰুপিজ এড হৈ গৈছে। অ'কে ক্লিক কৰিব। নেক্সট মই বেক কৰি দিওঁ। এয়া দেখিছে আপুনি 89 ৰুপিজ আছিলে, হয়তো 189 ৰুপিজ হ'ল। বন্ধুসকল, ইয়াত কৰিবলগীয়া একো নাই, বহুতেই চিম্পুল হয়। আপুনি ইয়াত ডেইলি 2 মিনিট অ'পেন কৰি, এইটো ৱেবছাইট অ'পেন কৰি, এপটো অ'পেন কৰি পইচা উপাৰ্জন কৰিব পাৰিব। একদম চিম্পুল হয়। আপুনি ডেইলি ইয়াত চেকিন পাব, দেখিছে চেকিন। ইয়াত ডেইলি চেকিন কৰিব। প্ৰথম দিনা 1 টকা, দ্বিতীয় দিনা 2 টকা, তৃতীয় দিনা 3 টকা, এনেকৈ ডেইলি। 5 নম্বৰ দিনত আপুনি 3 টকা। এসপ্তাহৰ পাছত 7 দিন হোৱাৰ পাছত আপোনাৰ এই বক্সটো খোল খাব। এই বক্সটোত আপুনি 10ৰ পৰা 50,000 টকালৈকে পাব পাৰে। যদি আপোনাৰ লাভ ভাল, বেছি পাব পইচা, মিনিমাম আপুনি 10-12 টকা পাবই। এনেকৈ চাব আপুনি। মই আজি যোৱাকালি মই এইটো ট্ৰেজাৰী বক্সটো মোৰ অ'পেন হৈছিলে। এই বক্সটো অ'পেন হওঁতে মই 25 টকা পাইছিলোঁ যোৱাকালি, আৰু আজি এইটো প্ৰথম দিন হ'ল। এসপ্তাহ শেষ হোৱাৰ পিছত আকৌ নেক্সট প্ৰথম দিনৰ পৰা আহে। এই চেকিঙত ক্লিক কৰিব। 1 টকা জমা হৈ গৈছে, মই দেখিছে 189 আছিলে, 190 হ'ল, আপুনি দেখিছে। এনেকৈ আপুনি ডেইলি কালেক্ট কৰিব পাৰিব। ইয়াতে 1-2 টকা কালেক্ট কৰিব পাৰিব। আৰু ডেইলি ইয়াতে এটা টেলিগ্ৰাম চেনেল আছে। এই টেলিগ্ৰাম চেনেলত আপোনাৰ ইয়াত ফ'ল' আছে, দেখিছে। ইয়াতে টেলিগ্ৰাম চেনেল ইয়াত ক্লিক কৰিলে ইয়াত টেলিগ্ৰাম চেনেল পাইছে। এইটো দেখিছে, এইটো লিফাফা দিয়ে আপোনাৰ ডেইলি 4 টকা 5 টকা লিফাফা দিয়ে, ডেইলি 2 টকা দিয়ে। আপোনাৰ 10 টকা ইয়াৰ পৰা ডেইলি কালেক্ট কৰিব পাৰিব। ডেইলি 10 টকা একো নকৰাকৈ কালেক্ট কৰিব পাৰিব। মাহেকত 300 টকা হ'ব। মাহেকত 300 টকা হোৱাৰ লগে লগে আপুনি মিনিমাম 100 ৰুপিজ হ'লে উইথড্ৰ কৰিব পাৰিব। এইটো দেখিছে, এনেকৈ লিফাফাত ক্লিক কৰিলে হ'ল। এইটোত ক্লিক কৰি দিলে হ'ল, আপোনাৰ ডাইৰেক্ট ৱেবছাইটটো খোল খাই যাব। এইটো অলৰেডি মই লৈছোঁহে লিফাফাটো। আপুনি ক্লিক কৰিলে দেখিছে, চৰি ইউ হেভ অলৰেডি ৰিচিভ দিছ ৰিৱাৰ্ড। মই অলৰেডি এই ৰিৱাৰ্ডটো লৈছোঁ। এনেকৈ আপুনি ডেইলি 10 টকা তাৰ পৰা পাব, আৰু ইয়াৰ পৰা ডেইলি 1-2 টকা 3 টকা পাব। মাহেকত আপোনাৰ 300-ৰ পৰা 400 টকা ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিব, একো নকৰাকৈ ডেইলি। আৰু যদি আপুনি ইয়াত বহুতকেইটা গেম আছে, যদি গেম খেলি ভাল পায়, আপোনাক মই দেখাইছোঁ 190 ৰুপিজ আছে। এইটো ফাৰ্ষ্ট ভেৰিটি গেম আছে। এইটোত যদি ক্লিক কৰে, এইটোত বেলেগ একো নাই আপোনাৰ। এইটো টাইমটো দেখিছে, এইটো 30 ছেকেণ্ড টাইমৰ ভিতৰত আপোনাৰ গ্ৰীণ, ভায়লেট আৰু ৰেড এইকেইটা কোনোবা এটা কালাৰ, এইটো আপুনি দেখিছে। এইটো 8 নম্বৰ আছে। নেক্সটটো কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াত চাব আপুনি 5 4 3 2 1 এইটোত চাব। এতিয়া এইটো ৰেড কালাৰ আহিলে, আপুনি যদি ৰেড কালাৰত 10 টকা লগালেহেঁতেন, 10 টকা লগালে ইয়াত যদি ৰেড কালাৰ আহি যায়, তেতিয়াহ'লে আপোনাৰ
তেতিয়াহ'লে আপোনাৰ পইচা দুগুণ হৈ যাব আৰু যদি ফাইভৰেটত লগায় তেতিয়া আপোনাৰ তিনিগুণ পইচা হৈ যাব মই আপোনাক দেখাই দিছোঁ মই 10 টকা এটা ফাইভৰেটত লগাইছোঁ 190 rupees আছে আপুনি দেখিছে ফাইভৰেট পৰা চান্স আছে এবাৰ চৰি টাইম আউট হৈ গ'ল আকৌ ৰঙা ৰেড পাইছে ইয়াতে নেক্সট মই গ্ৰীণ কালাৰত লগাই দিম 10 টকা এটা আপোনালোকক দেখুৱাৰ কাৰণে 190 আছে এইটো 5 নহয় এইটোত ক্লিক কৰিব সাইডত 1 কৰি দিব 1 কৰিলে আপুনি তলত দেখো 980 এই কনফাৰ্মত ক্লিক কৰিব 10 টকা মোৰ ইয়াতে লাগি গ'ল মই গ্ৰীণ কালাৰত লগাইছোঁ যদি গ্ৰীণ পৰে মই 20 টকা পাম আৰু যদি ৰেড পৰে মোৰ 10 টকা যাব নেক্সট আপোনাৰ কি পৰে এইটো ফাইভৰেট পৰিলে এতিয়া মোৰ 10 টকাটো আছিলে 10 টকাটো গ'লগৈ লছ হ'ল মোৰ এতিয়া আছে আৰু আপোনাৰ ইয়াতে আছে মাইণ্ড চুপাৰ গেম এইটোত আপোনাৰ ষ্টাৰ্ট কৰিব আৰু 20 টকা মিনিমাম 10 টকা খেলিব পাৰি ইয়াতে 10 টকা ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ যেতিয়ালৈকে মাইণ্ড নোলায় এটা আপুনি খেলিব পাৰিব এনেকৈ মাইণ্ড নোলালে আপোনাৰ 10 টকা ঘূৰি যাব এইটো উইন হৈছে মই নেক্সট আপোনাৰ আণ্ডাৰ বাহাৰ আছে ক্ৰাছ গেম আছে ক্ৰাছ গেমটো চাব আপুনি ইয়াত মিনিমাম 20 rupees হয় এই 20 rupeesত লগালে ষ্টাৰ ক্লিক কৰি দিব আকৌ মই এইটো মাইণ্ড চুপাৰত 10 rupees 16 rupees আৰ্ণ কৰিলোঁ এনেকৈ আপুনি গেম খেলি ইয়াৰ পৰা আৰ্ণ কৰিব পাৰিব এতিয়া আপোনাক মই গেম খেলিবলৈ নকওঁ আপুনি ডেইলি একো নকৰাকৈ গেম চেম একো নেখেলাকৈ আপুনি ডেইলি ইয়াতে চেকিং কৰি কিনে পইচা পাব আৰু আপোনাৰ মই যদি মোৰ টেলিগ্ৰাম চেনেলত জইন কৰে মই আপোনাক লিফাফা দি দিম ডেইলি আপোনাৰ ইভিনিং 4টাৰ পৰা 6টাৰ ভিতৰত এটা লিফাফা আহে আৰু 8টাৰ পৰা 10টাৰ ভিতৰত নেক্সট লিফাফা আহে এই দুটা লিফাফাত আপুনি 10 টকা ডেইলি ইয়াত কালেক্ট কৰিব পাৰিব ডেইলি 10 টকা কালেক্ট হ'লে আপোনাৰ 300 টকা হ'ল আৰু ইয়াৰ পৰা ডেইলি চেকিং কৰি কিনে আপোনাৰ ডেইলি 2 টকা 3 টকাকৈ হ'লেও আপোনাৰ 40-50 টকা ইয়াৰ পৰা আৰ্নিং কৰি কিনে মাহেকত 4 দিনৰ পৰা 400 টকা ইয়াৰ পৰা একো নকৰাকৈ উপাৰ্জন কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখাই দিছোঁ এই পইচাটো কেনেকৈ উইথড্ৰ কৰিব পইচাটো উইথড্ৰ কৰাৰ কাৰণে আপুনি ইয়াতে আপোনাৰ UPI ID এড কৰিব লাগিব মই আপোনাক দেখাইছোঁ কেনেকৈ UPI ID এড কৰে ইয়াতে আপোনাৰ উইথড্ৰ দি তাত ক্লিক কৰিব আপোনাৰ নামটো দি দিব ইয়াতে তাৰপিছত আপোনাৰ UPI ID টো ইয়াত দি দিব কনফাৰ্ম কৰিব UPI ID টো কিনে এড কৰি দিব সাকসেসফুল হৈ গ'ল মই আপোনাক এতিয়া দেখাম 180 একদম 1 মিনিটৰ ভিতৰত 184 rupees বা আপোনাৰ যিমান থাকে 100 rupees থাকে কিন্তু আপোনাৰ ইয়াতে 30 rupees চাৰ্জ ল'ব আপুনি 100 rupees ওলালেও উইথড্ৰ কৰিলেও আপোনাৰ 30 rupees ইয়াতে চাৰ্জ ল'ব 1000 উলিয়ালেও আপুনি 30 rupees ইয়াতে চাৰ্জ দিব লাগিব সেইকাৰণে মই কৈছোঁ আপোনাৰ 100 rupees নোহোৱাকৈ ইয়াৰ পৰা উইথড্ৰ নকৰিব ইয়াত মিনিমাম উইথড্ৰ আছে 40 rupees আপুনি 40 rupees উইথড্ৰ কৰিলেও 30 rupees চাৰ্জ দিব লাগিব আৰু 10 টকাহে আপুনি পাব সেইকাৰণে আপুনি যিমান বেছিকৈ পাৰে উইথড্ৰ কৰিলে আপোনাৰ লাভ হ'ব মই এতিয়া আপোনাৰ 184 উইথড্ৰ কৰি দেখাম তাৰ আগতে মই আপোনাক দেখাইছোঁ পেটিএমত মোৰ লাষ্ট ট্ৰানজেকশ্যন কি আছিলে বেলেঞ্চ হিষ্টৰী চেক কৰি মই দেখাই দি আছোঁ আপোনাক এইটো আপুনি দেখিছে পেটিএম অলপ আগতে মই 100 rupees এটা ইয়াত এড কৰিছিলোঁ এতিয়া মই দেখাম আপোনাক ইয়াৰ পইচাটো উইথড্ৰ কৰি কিনে পেটিএমত কেনেকৈ আনিব পাৰি এইটো UPI ID দিয়াৰ পাছত আপোনাৰ উইথড্ৰ এমাউণ্ট দিব
উইথড্ৰ এমাউণ্টত আপোনাৰ 184 আছে মই 180 ইয়াতে এণ্টাৰ কৰিলোঁ 180 উইথড্ৰ কৰি দেখাম আপোনাক নেক্সট আপোনাৰ বেলেগ কৰিব উইথড্ৰ ক্লিক কৰি দিলে হ'ল ইয়াত কনফাৰ্ম কৰিব য়েছ আই এম চিয়'ৰ দেখিছে আই গট ইট এতিয়া আপোনাৰ পে'টিএম অন কৰি চাইছোঁ মই এতিয়া আপুনি টাইম চাওক ইয়াতে 1 মিনিট নহওঁতে মোৰ একাউণ্টত পইচা আহি গ'ল মই 180 ৰুপিজ উলিয়াইছিলোঁ 30 ৰুপিজ চাৰ্জ কাটিলে 150 ৰুপিজ ইনষ্টেণ্ট লগে লগে আপোনাৰ একাউণ্টত সোমাই যাব যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় মোক টেলিগ্ৰামত মেছেজ কৰিব মই লগে লগে ৰিপ্লাই দি দিম ইয়াতে মোৰ 180 ৰুপিজ আছিলে 184 ৰুপিজ আছিলে উইথড্ৰ কৰাৰ পাছত 4 ৰুপিজ থাকি গ'ল এইটো মই যেতিয়া মই ইয়াত গেম চেম একো নেখেলোঁ মই ডেইলি কালেক্ট কৰোঁ ডেইলি 10 টকা 12 টকা 13 টকা কালেক্ট কৰি কিনে যেতিয়া আপোনাৰ 200-300 টকা হয় মই তেতিয়া ইয়াৰ পৰা উইথড্ৰ কৰোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে কেনেকৈ কৰিব লাগে যদি বুজি পোৱা নাই ভিডিঅ'ৰ কমেণ্টত জনাব আৰু মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব টেলিগ্ৰাম চেনেলৰ লিংকটো মই দি দিছোঁ তলত ডিছক্ৰিপশ্যনত দি দিছোঁ আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰিব ধন্যবাদ